গীত আমি আহি হাফলং পালোহি। হাফলঙৰ এথেনিক ভিলেজত আহিলোঁ। ধুনীয়া পাৰ্ক এখন সুন্দৰ হাফলঙৰ ধুনীয়া পাৰ্ক এথেনিক ভিলেজ। আহিব আপোনালোক কোনোবা যদি আহে। শিশুসকলৰ কাৰণে বৰ ধুনীয়া খেলাৰ সা সামগ্ৰীবোৰ আছে। চাওকচোন কি ধুনীয়া পৰিৱেশটো। আৰু পিছফালে সেইখন আপোনাৰ বৰাইল পাহাৰখন আছে। চাগে আপোনালোকে দেখা পোৱা নাই মন্দিৰৰ পৰা, কিন্তু যেতিয়া ইয়াত আহিব দেখা পাব কাষতে বৰাইল পাহাৰখন আছে। তাৰপিছত সেয়া আমাৰ গীত মামা ল'ৰা, এয়া তাৰপিছত এয়া আমাৰ নিকি, সৌৱা মামী আৰু মোৰ মিছেছ এই জোলনা খেলি আছে। অকণমান জুম কৰি দিছোঁ আৰু ফেমিলিৰ কাৰণে বৰ ধুনীয়া এটা উপভোগ কৰা সময়। আমি নিউ হাফলং ষ্টেচনৰ পৰা এখন বলেৰো ঠিক কৰিলোঁ ৩,৫০০ টকাত। যিখিনি ভিউ পইণ্ট আছে, আমাৰ ৬টামান আছে ভিউ পইণ্ট, গোটেইখিনি দেখাব। এতিয়া আমি এথেনিক ভিলেজত আহিছোঁ। ইয়াৰ পাছত আমি যাম এটা ৱাটাৰ ফলছ আছে, তাত যাম। তাৰপাছত আমি জাতিংগা যাম। জাতিংগাৰ বিষয়ে চাগে আপোনালোকে সকলোৱে গম পায়। জাতিংগাত আপোনাৰ বাৰ্ডবিলাক ছুইচাইড কৰে বুলি কয়। আমি তাত যাম। তাৰ পৰা যাম আৰু কিবা কিবি চাই থাকিব ভিডিঅ'টো। আহি আমি এটা ৱাটাৰফল পালোঁ। এইটো ৱাটাৰফল চাওক, ধুনীয়া ৱাটাৰফল। কেনেকুৱা লাগিছে? আহি আপোনাৰ এইখিনি জেগা পালোহি। এইটো আপোনাৰ এটা ভিউ পইণ্ট হাফলঙৰ, ভাল লাগে পইণ্টটো। আপোনাৰ এইফালে যাবলৈ পাৰে। তাৰপিছত এইফালে আপোনাৰ এইটো আছে, বাকী আপোনালোকে খাব পাৰে। বৰ সুন্দৰ পৰিৱেশ। এইফালে অলপ দূৰ গৈ এটা মন্দিৰ আছে। আপোনালোকে মন্দিৰত গৈ সেৱা সৎকাৰ কৰিব পাৰে। ইয়াত এটা ধুনীয়া মন্দিৰ আছে আগত। তাৰপিছত আৰু এটা আপোনাৰ আছে, লিখা আছে আই লাভ ডিমা হাছাও। মই দেখাই আছোঁ আপোনালোকক। তালৈ গৈ আছোঁ। তলত দেখিছেনে? তাকে ধৰিব পৰা নাই কুঁৱলীৰ পৰা। আমি আহি আছোঁ। নাযাবা। আই লাভ ডিমা হাছাও লিখা আছে ইয়াত। কুঁৱলীৰ পৰা চাগে ধৰিব পৰা নাই আপোনালোকে। দেখা পাইছে আই লাভ ডিমা হাছাও। কুঁৱলী মেঘ দুইটাই। আহি আপুনি লেকটো পালোহি, হাফলঙৰ লেকটো। এইটো লেকটো আপোনাৰ, এখন আপোনাৰ হেঙিং ব্ৰিজ। হেঙিং ব্ৰিজত খোজকাঢ়ি আছোঁ। এইফালে আপোনাৰ লেকটো। ভাল লাগিছে। ঐ ধুনু, খোজকাঢ়িব পাৰে।